নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পজিটিভ ইনকে। বন্ধুসকল, পুনৰ আজি এটা নতুন ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ। বন্ধুসকল, আজি মই দেখাম আপোনালোকক এটা এক্সপেৰিমেণ্ট কৰি দেখাম। বন্ধুসকল, আজি মই দেখাম এইটো দেখিছে মোৰ হাতত এইটো এটা আলু আছে। বন্ধুসকল, এই আলুটোৰ মাজেৰে মই আজি 220 ভোল্ট পাৰ কৰি কেনে দেখাম এই আলুটোৰ ভিতৰত কেনেকুৱা ৰিয়েকশ্যন হ'ব এইবিলাক দেখাম আপোনালোকক। চ' বন্ধুসকল, পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, সম্পূৰ্ণ শেষলৈকে চাব। আৰু বন্ধুসকল, যদি আপুনি মোৰ চেনেল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইখন দেখিছে, এইখন হৈছে মোৰ পাৱাৰ চাপ্লাই বৰ্ড। ইয়াতে 220 ভোল্ট আহি আছে চাপ্লাই। এয়া মই দেখাই দিছোঁ আপোনালোকক। দেখিছে মোৰ 220 ভোল্ট চাপ্লাই আহি আছে, কাৰেণ্ট পাই আছে ইয়াতে। তো বন্ধুসকল, ইয়াৰে পিছত এইটো দেখিছে, এইটো হৈছে মোৰ টেষ্ট লেম্প। তো ইয়াৰে কানেকশ্যনটো মই এবাৰ দেখাই দিছোঁ আপোনালোকক। দেখিছে এইটো টেষ্ট লেম্প। ইয়াতে মই এইটো 100 ৱাটৰ বাল্ব এটা কানেকশ্যন কৰি লৈছোঁ। তো বন্ধুসকল, ইয়াৰে এই দুটা মোৰ ইয়াতে মই বৰ্ডখনত সোমাই দিম আৰু এই দুটা মূৰেৰে টেষ্ট কৰিম। প্ৰথমতে মই এইটো সোমাই দিলোঁ। ইয়াত দেখিছে টেষ্ট লেম্পটো কাম কৰি আছে মোৰ। ইয়াৰ পিছত বন্ধুসকল দেখিছে এইটো এটা আলু লৈছোঁ মই। বন্ধুসকল, এই আলুটোৰ ওপৰত মই দুটা হোল কৰিম প্ৰথমতে। ইয়াতে মই দুটা হোল কৰি লৈছোঁ। ইয়াতে যিকোনো ছাইডত দুটা হোল কৰিব পাৰে, ওচৰা ওচৰিকৈ হোলটো কৰিব নালাগে। বন্ধুসকল, ইয়াৰ পিছত মই ইয়াতে হোল দুটাত তাৰ দুটা মূৰটো সোমাই দিম। মই বৰ্ডখনৰ পৰা কানেক্ট কৰিছোঁ। ইয়াতে মই এইটো সোমাই ল'ম। বন্ধুসকল, মই ইয়াতে দুটা মূৰ সোমাই ল'লোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তাৰপিছত ইয়াতে মই চাপ্লাইটো দি দিছোঁ। ইয়াতে দেখিছে বাল্বটো জ্বলি উঠিছে। ইয়াতে আপোনালোকে চাই থাকিব। আলুটোৰ পৰা কিছুমান শব্দ শুনা গৈছে, কিছু আলুটোৰ পৰা শব্দ শুনিছে চাগে আপোনালোকে। দেখিছে বাল্বটো অট'মেটিক নিজে নিজে বন্ধ হৈ গৈছে। ইয়াতে শুনিছে আলুটোৰ পৰা শব্দ ওলাইছে। ধোঁৱা ওলাব ধৰিছে, কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন ঘটিছে ইয়াত দেখিছে আপোনালোকে। বাল্বটো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে। বন্ধুসকল, এইবাৰ মই আপোনালোকক ইয়াতে টেষ্টাৰ লগাই দেখাই দিছোঁ। এই দেখিছে আলুটোৰ মাজেৰে সম্পূৰ্ণ আলুটোৰ মাজেৰে কাৰেণ্ট ফ্ল' হৈ আছে। ইয়াতে দেখিছে আপোনালোকে। বন্ধুসকল, এইবাৰ মই ইয়াতে বৰ্ডৰ পৰা কানেকশ্যনটো ওলাই ল'লোঁ। ইয়াত দেখিছে মই ওলাই লৈছোঁ। এইবাৰ মই আলুটোৰ এটা বিপৰীত ছাইডে ইয়াতে হোল কৰিম। বেলেগ এটা ছাইডে ইয়াতে হোল কৰিম। ইয়াত দেখিছে এইটো তাৰটো ফাটি গৈছে ইয়াতে, আৰু এইটোৰ ভিতৰত পূৰা ক'লা ক'লা হৈ গৈছে। ইয়াতে মই এতিয়া বেলেগ এটা ছাইডত হোল কৰিম। হোল কৰি পুনৰ সেই আগৰ নিচিনাকৈ ইয়াতে তাৰটো সোমাই দিম। তাৰপিছত আপোনালোকে চাই থাকক ইয়াতে কেনেকুৱা ৰিয়েকশ্যন ঘটিব আলুটোৰ ভিতৰত। এয়া মই আপোনালোকক স্পষ্টকৈ দেখাম। বন্ধুসকল, মই ইয়াতে সোমাই দিলোঁ টোটেল তার। তাৰপিছত পুনৰ মই ইয়াতে চাপ্লাইটো দি দিম। বন্ধুসকল, ইয়াতে যাওক, লাইটটো জ্বলি উঠিছে, সম্পূৰ্ণকৈ জ্বলি উঠিছে লাইটটো। ইয়াৰে পিছত চাই থাকক আপোনালোকে ইয়াতে কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন কৰিব। দেখিছে লাইটটো লাহে লাহে ইয়াতে পাৱাৰটো কমি গৈছে বাল্বটোৰ, আৰু ইয়াৰ ভিতৰৰ পৰা আলুটোৰ ভিতৰৰ পৰা ইয়াৰ শব্দ শুনিব পাইছে, কেনেকুৱা শব্দ ওলাই আছে। ইয়াতে চাইডে কিছুমান পানী জাতীয় বস্তু, বিজল জাতীয় বস্তু ওলাইছে, ধোঁৱা ওলাইছে ভিতৰৰ পৰা। লাইটটো সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল। বন্ধুসকল, চাওক আপোনালোকে ভিতৰত প্ৰত্যক্ষ কৰি দেখা পাব। ভিতৰত আলুটোৰ ভিতৰত কিছুমান পোহৰ দেখা পাইছে, যেনেকুৱা ইলেক্ট্ৰিক শ্বৰ্ট হ'লে পোহৰ দেখে, তেনেকুৱা আলুটোৰ ভিতৰত কিছুমান পোহৰ দেখা পাব। এইটো চাওক। ইয়াতে মই পুনৰ টেষ্টাৰ লগাই কেনে দেখাই দিছোঁ আপোনালোকক। ইয়াত দেখিছে ফুল আলুটোত কাৰেণ্ট পাই আছে, ভিতৰলৈকে ইয়াত দেখাই দিছোঁ মই। ইয়াত দেখিছে শব্দ কেনেকুৱা ধৰণৰ শব্দ ওলাইছে। এটা সব পোহৰ দেখিছে, পোহৰ ওলাই আছে ভিতৰত।
বন্ধুসকল ইয়াৰ পিছতে মই এতিয়া কানেকশ্যনটো খুলি ল'ম। খুলিলে আপোনালোকক মই এতিয়া দেখাই দিম আলুটোৰ ভিতৰত কেনেকুৱা হৈছে, আলুটো সিজিছে নে সিজা নাই। আলুটো মই কাটি আপোনালোকক দেখাই দিম। ইয়াতে দেখিছে কেনেকুৱা হৈ গৈছে তাৰ টুকুৰাকেইটা। এতিয়া মই আপোনালোকক আলুটো ইয়াতে ফালি দেখাম। আলুটো গৰম হৈছে, গৰম হৈ গৈছে আলুটো বাহিৰৰ ফালে। লগৰ এয়া দেখিছে ভিতৰৰ ফালে সম্পূৰ্ণৰূপে আলুটো সিজিছে। যেনেকৈ অভেনৰ ভিতৰত আলু সিজিলে তেনেকুৱা হয়, ইয়াতে দেখিছে এনেকুৱা হৈছে। আলুটো ভিতৰৰ ফালৰ পৰা সিজি আহিছে, বাহিৰৰ ফালে সিজা নাই, কিন্তু ভিতৰৰ ফালৰ পৰা দেখিছে আলুটো সিজি আহিছে। তো বন্ধুসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰি দিব। আৰু বন্ধুসকল আপোনালোকক বিশেষ অনুৰোধ, যদি আপোনালোকে ইলেক্ট্ৰিক লাইনৰ লগত জড়িত নহয় তেন্তে এনেকুৱা কাম ঘৰত কেতিয়াও নকৰিব। ধন্যবাদ।